হাই, হেল্ল' কেনে আছা? মই ভালেই আছোঁ। আৰু তুমি? ভাল নহয়, বেয়া। কিয়? কি হ'ল? কিয় বেয়া তোমাৰ? মই এটা ল'ৰাক মনে মনে ভাল পাই আছোঁ অ'। সেইটোচোন ভাল খবৰ। পাৰ্টি দিব লাগিব দেই। কিন্তু সেই কথাটো যে মই তাক কোনো প্ৰকাৰে ক'ব পৰা নাই। কিয়? কেলেই ক'ব পৰা নাই তুমি? এইটোনো কি ডাঙৰ কথাটো? জানাই দেখোন, ছোৱালী মই। এজনী ছোৱালীয়ে কেতিয়াও এটা ল'ৰাক সাহস গোটাই ক'ব নোৱাৰে ভাল পাওঁ বুলি। আৰে পাগলী, সাহসৰ কি কথা আছে? তুমি ডাইৰেক্ট তাক কৈ দিয়া, চাবা সিও তোমাক ভাল পায় বুলি ক'ব। কিন্তু সাহস নাপাওঁ অ'। কেনেকৈ যে কওঁ কথাটো তাক। আচ্ছা ঠিক আছে, তুমি ধৰি লোৱা ময়ে সেই ল'ৰাজন। তুমি মোক কৈ প্ৰেক্টিছ কৰা, তাৰপিছত তাক গৈ ক'বা। আচ্ছা ঠিক আছে তেন্তে। ঐ, তোমাক এটা কথা ক'বলৈ আছিল। কোৱা। ঐ, শুনা না। শুনি আছোঁ, কোৱা। মই তোমাক ভাল পাওঁ। মই তোমাৰ কাষত গোটেই জীৱন থাকিব বিচাৰোঁ। তোমাৰ হাতত ধৰি গোটেই জীৱন পাৰ কৰিব বিচাৰোঁ। আৰু শুনা না, তোমাৰ হাঁহিৰে উজ্বলা মোৰ হৃদয়ৰ আন্ধাৰ ঠাইখন। তোমাৰ সীমাহীন ভালপোৱা, তোমাৰ হাঁহি, খং আৰু অভিমানে ভৰা মনটোৰ সৈতে আমি ৰঙীন কৰিম আমাৰ জীৱন। অচিনাকি জীৱন নামৰ অন্ধকাৰ বাটেৰে আমি দুয়ো আগুৱাই যাম, হাতে হাত ধৰি সূৰ্যৰ পোহৰ বিচাৰি। মই তোমাক বহুত সুখী ৰাখিম। বাহ, বঢ়িয়া। খুব সুন্দৰকৈ কৈছা দেখোন। এতিয়া এই কথাটো তাক কোৱা, চাবা তোমালোকৰ প্ৰেম হৈ যাব। আকৌ ক'ব লাগিব নেকি? মইতো কৈয়ে দিলোঁ মনৰ কথা তাক। কি? ৰিয়েলি? মই যাক ভাল পাওঁ সেইজন তুমিয়েই। মই তোমাক বহুত বহুত বেছি ভাল পাওঁ। এনেকৈ কোনোবাই প্ৰপ'জ কৰে নেকি বাৰু? মইতো নাজানো, তুমি মোক শিকাই দিয়া তেনেহ'লে। আই লাভ ইউ মোৰ জান। আই লাভ ইউ টু জান। এই কথাটো কওঁতে ইমান দেৰি কৰিলা? তুমিওতো ক'ব পাৰিলাহেঁতেন। পাৰিলোঁ হয়, বাট মই নাই কোৱা কাৰণ তুমি মোৰ পৰা আঁতৰি যাবা বুলি ভয়তে। আৰু মই নিবিচাৰোঁ মোৰ এটা ভুলৰ কাৰণে আমাৰ বন্ধুত্বটো ভাঙি যাওক। সেইকাৰণে মই ইমান দিনে তোমাক মোৰ মনৰ কথা ক'ব পৰা নাই। কিন্তু ময়ো তোমাক বহুত ভাল পাওঁ। আই লাভ ইউ ছ' মাছ। তুমি এটা পাগল। এনেকুৱা অসংখ্য বন্ধুত্বৰ মাজত কোনোবা নহয় কোনোবাই প্ৰেমত পৰিছে, কিন্তু কেৱল মাত্ৰ বন্ধুত্ব হেৰুৱাৰ ভয়তে প্ৰকাশ নকৰে। বন্ধুসকল, মনৰ কথা মনত লুকুৱাই নাৰাখি প্ৰকাশ কৰক। হয়তো আপোনাৰ মনৰ মানুহজনে অপেক্ষা কৰি আছে আপোনাৰ মুখৰ পৰা ভাল পাওঁ বুলি কথাষাৰ শুনিবলৈ। যদি ষ্টৰীটো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি এনেদৰে ভিডিঅ'বোৰ পাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো ক্লিক কৰি ল'ব, যাতে এনেদৰে সকলো আপডেটৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায়। ধন্যবাদ।